নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত মানে অনলাইন পৰীক্ষা দিবলৈ গৈ আছে BSc BCom বা BA তেওঁলোকৰ বাবে এই ভিডিঅ'টো তেওঁলোকে সুধি আছে যে আমাৰ পৰীক্ষা আমি কেনেদৰে দিম কিবা নতুন লিংক আহিব নেকি বা পৰীক্ষা পেপাৰ কেনেকৈ ডাউনলোড কৰিম বা কেনেকৈ আপলোড কৰিম এই বিষয়ে ভিডিঅ'টোত সকলোখিনি কথা আছে সকলোকে ভিডিঅ'টো চাব যে আমি পোনপ্ৰথমে আমি গুগলত আমি এনেদৰে গুৱাহাটী ইউনিভাৰ্চিটি বুলি সাৰ্চ কৰিম সাৰ্চ কৰাৰ পিছত আমাৰ এই গোটেই গুৱাহাটী ইউনিভাৰ্চিটিৰ মানে হেৰিখিনি আহি যাব অহাৰ পিছত ইয়াতে যেটো গুৱাহাটী ইউনিভাৰ্চিটি NAAC A গ্ৰেড ইনষ্টিটিউশ্যন বুলি আছে তাৰ তলত আমাৰ আছে এইটো যে ওপেন টেক্সটবুক এক্সামিনেশ্যন আমি এই ওপেন টেক্সটবুক এক্সামিনেশ্যনত ক্লিক কৰিম ক্লিক কৰাৰ পিছতে আমাৰ এনেদৰে এইখন টুলছ আহি যাব যে OTBE 2021 UGN PG এক্সামিনেশ্যন GU এইখিনি আহি গ'ল তাৰে তলত আমাৰ এইটো লগইন বুলি আছে এই লগইনটোৰ কাষত এটা তলা লাগি আছে এই তলাটো এতিয়া লাগি থাকিব কিন্তু যেতিয়া আমাৰ পৰীক্ষা মানে আৰম্ভ হ'ব তেতিয়া আমাৰ এই তলাটো নিজে খোলা যাব ইয়াতে তলাটো নাথাকে আৰু তেতিয়া আমি ইয়াতে লগইন কৰিব লাগিব লগইন অপশ্যনটোত আমি ক্লিক কৰাৰ পিছত আৰু এইখিনি আহি গৈছে ইয়াৰ তলত আমি এইখিনিৰ পিছত এই যিখিনি মানে ইনষ্ট্ৰাকশ্যন আছে এই ইনষ্ট্ৰাকশ্যনখিনিৰ পিছত আমি এইটো পাম এই যিখন অনলাইন OTB বুলি আছে ইয়াৰে আমি এই হাতখনতে ক্লিক কৰি দিম এই হাতখনত ক্লিক কৰি দিয়াৰ পিছত নতুন এখন টুলছ আহিব ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটিৰ এইখন ইনষ্ট্ৰাকশ্যন আছে ষ্টুডেণ্টৰ বাবে এইখিনি বাৰু পঢ়িলে কোনোবাই পঢ়িব পাৰে আৰু নপঢ়িলেও এইখিনি তলত যে দুটা অপশ্যন আছে I agree I don't agree ইয়াৰে আমি I agree টো কৰিব লাগিব আৰু I agree টো কৰাৰ লগে লগে ইয়াতে দেখিছে সকলোৱে এটো প্ৰসিড বুলি আছে এই প্ৰসিড কৰিব লাগিব আমি আৰু এই প্ৰসিড কৰাৰ পিছত আমাৰ ষ্টুডেণ্ট লগইনটো আহি যাব ষ্টুডেণ্ট লগইনটো অহাৰ পিছত ইয়াতে আমি নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বহাব লাগিব আৰু ইয়াতে আমাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ যেটো আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্টাৰ হয় এইটো বহাব লাগিব ইয়াতে ডেট অফ বাৰ্থ বহাব লাগিব ডিটেইলছখিনি বহোৱাৰ পিছত আমি তলত যেটো অপশ্যন আছে কেনসেল অৰ সাবমিট আমি ইয়াৰে সাবমিট কৰি দিম আৰু সাবমিট কৰি দিয়াৰ পিছতে এনেকৈ আহিব আৰু ইয়াত যেটো আছে ডাউনলোড কিউ পেপাৰ সেই ডাউনলোড কিউ পেপাৰ বুলি থকা অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আমাৰ এইখন টুলছ আহিব আৰু ইয়াতে ৰাইট সাইডে দুটা কলম আছে এটা ডাউনলোড আৰু এটা এনসাৰ পেপাৰ আপলোড আৰু ডাউনলোড বুলি যেটো কলম আছে তাৰ তলত নীলা আখৰেৰে ডাউনলোড বুলি আছে যেতিয়া আমি পেপাৰখন ডাউনলোড কৰিব লাগিব তেতিয়া আমি এই ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব লাগিব ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছতে আমাৰ যিখন কুৱেশ্যন পেপাৰ থাকিব এই কুৱেশ্যন পেপাৰখন ডাউনলোড হ'ব এতিয়া আহিল আপলোডৰ কথাটো আৰু এনেকৈ কুৱেশ্যন পেপাৰখন ডাউনলোড হোৱাৰ পিছত কুৱেশ্যন পেপাৰখনৰ আমি এনসাৰ স্ক্ৰিপ্টত এনসাৰ কৰিম এনসাৰ কৰি পেলাই আমি কাগজ স্কেনাৰত আমি এটা PDF ফাইল বনাম PDF ফাইল বনাই পেলাই আমি সেই ফাইলটো এতিয়া আপলোড কৰিব লাগিব আপলোড কৰিব লাগিলে আমি পুনৰ এই লিংকতে আহিব লাগিব এই লিংকতে আহি যেটো ইয়াৰে আপলোড বুলি অপশ্যন আছে এনসাৰ পেপাৰ আপলোড কলমৰ তলত আপলোড বুলি অপশ্যন আছে এই অপশ্যনটোত আমি ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত এইখন টুলছ আহিব আৰু এইখন টুলছত আমি পাম কি আপলোড এনসাৰ পেপাৰ আৰু ইয়াতে ৰাইট সাইডে এটা আছে কি চুজ ফাইল আমি এতিয়া চুজ ফাইল কৰিব লাগিব চুজ ফাইলত ক্লিক কৰাৰ পিছত আমাৰ ফাইল মেনেজাৰ খোলা যাব আৰু এনেকৈ যেতিয়া ফাইল মেনেজাৰটো খোলা যাব ফাইল মেনেজাৰ খোলা যোৱাৰ পিছত আমাৰ যেটো ফাইল মেনেজাৰৰ ডকুমেন্ট বুলি ফাইল থাকিব সেই ফাইলটোত আমি PDF ফাইলটো বিচাৰি পাম আৰু PDF ফাইলটো আমি সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত ইয়াতে যেটো ওপেন বুলি অপশ্যন থাকিব এই ওপেন অপশ্যনটোত আমি ক্লিক কৰিম আৰু এনেকৈ সিলেক্ট কৰাৰ পিছতে আমি আমাৰ ফাইলটো আপলোড কৰিব পাৰিম আৰু আমি এটা কথা মনত ৰাখিব লাগিব যে এই ফাইলটো সিলেক্ট কৰোতে আন ফাইল যাতে সিলেক্ট নহয় কাৰণ এই ফাইলটো সিলেক্ট কৰাৰ পিছতে আমি দ্বিতীয়টো ফাইল সিলেক্ট কৰিব নোৱাৰিম কাৰণ এটাই মাত্ৰ ফাইল আপলোড কৰিব পাৰি এতিয়া ইয়াতে সকলোৱে দেখিছে যে ইয়াতে যেটো আপলোড বুলি নীলা আখৰেৰে অপশ্যন আছিল সেই অপশ্যনটো এতিয়া নাই কেৱল ব্যাক বুলি আছে কাৰণ এতিয়া ফাইলটো ইতিমধ্যে আপলোড হৈ গ'ল এনেকৈ আমি আমাৰ এনসাৰ স্ক্ৰিপ্টটো পৰীক্ষাত আপলোড কৰিব